বিটিডি অঞ্চলত নাগৰিকসকলক জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিব পৰা নাই অসম চৰকাৰ আৰু বিপিএফ শাসিত স্বায়ত্তশাসিত পৰিষদে। সেয়ে চৰকাৰৰ মুৰব্বী তৰুণ গগৈ আৰু স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ পদত্যাগ দাবী কৰিছে বিটিচিৰ ধৰ্মীয় সংখ্যালঘু পৰিষদে। গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত সংগঠনটোৰ সাধাৰণ সম্পাদক ৰিজাউল হক চৰকাৰে কয়, আমি আমাৰ ধৰ্মীয় সংখ্যালঘু তৰফৰ পৰা যেহেতু দুয়ো ক্ষেত্ৰতে নিৰাপত্তা আৰু নিশ্চয়তাৰ ক্ষেত্ৰত হাগ্ৰামা মহিলাই তথা অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ব্যৰ্থ হৈছে, সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু হাগ্ৰামা মহিলাৰ পদত্যাগ দাবী কৰিছোঁ। লগতে গোটেই অসমত ৰাষ্ট্ৰপতি শাসন বলবৎৰ কাৰণে দাবী জনাইছোঁ। আৰু আমাৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো তাৰমানে আগজাননী দিছে যে 16 তাৰিখৰ পিছত আৰু দুৰ্ঘটনা হ'ব পাৰে বিটিডি অঞ্চলত, গতিকে তেখেতে যদি ইমান তাৰমানে সৰবজান আগতেই জানিব পাৰে, গতিকে সেইদিনা 1 আৰু 2 তাৰিখত যিটো ঘটনা ঘটি গ'ল আমাৰ বিটিডি হত্যাযোগ্য ঘটি গ'ল, নিশ্চয় এখেতেও কিজানি ভালকৈ জানে, কাৰণ সৰবজানেই সেই তাৰমানে জ্যোতিষীতকৈ আৰু বহুত ডাঙৰ। গতিকে মই হিমন্ত বিশ্ব শৰ্মাক এই কথাটো কোনটো ইয়ৰ ভিত্তিত ক'লে সেই কথাখিনি আমি আমাৰ সংগঠনটোৰ পৰা গৰিহণা দিছোঁ, আৰু এখেতে কোনটো ভিত্তিত ক'লে এইটো ক্লিয়াৰিফিকেশ্যন কৰিব লাগে। বিটিডি নাৰকীয় হত্যাকাণ্ড সংঘটিত হোৱা ঘটনাস্থলীত মল্লজিৎ খেৰকাট্টি নামৰ বনকৰ্মী এজনৰ ফটো পৰিচয় পত্ৰ উদ্ধাৰ কৰি আৰক্ষীক দিয়াৰ পাছতো আৰক্ষীয়ে একো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰে সংগঠনটোৱে। সংবাদমেলত পৰিচয় পত্ৰখন দেখুৱাই সংগঠনটোৰ মুখপাত্ৰ ফাজুল হকে কয়, এখন আই কাৰ্ডৰ যিটো স্কেনিং কপি এইটো মানে কপি আছে, আৰু যিটো মানে এতিয়ালৈকে এইটো মানে চিজ কৰা নাই আৰু আদালতত জমা দিয়া নাই। আৰু এখন মোবাইল জমা দিয়া হৈছে, এটা লিভিং মোবাইল। সেই মোবাইলটো এটা ডেড বডিৰ ওচৰত পৰি আছিল আৰু তাতে বাৰে বাৰে ফোন আহি আছিল। গতিকে সেই মোবাইলটোৱে এতিয়ালৈকে আদালতত জমা দিয়া নাই আৰু চিজ কৰা নাই। আৰু যিবিলাক কমপ্লেইনেণ্ট, এই কমপ্লেইনেণ্টৰ নিয়মমতে চিৰিয়াছ নেচাৰৰ কেছবিলাকৰ ক্ষেত্ৰত কমপ্লেইনেণ্টৰ যিটো ষ্টেটমেণ্ট, সেই ষ্টেটমেণ্টখিনি আদালতত 164ত CRPCত ৰেকৰ্ড হ'ব লাগে, সেইবিলাকক কৰা নাই। সেই আসামীবিলাকক আদালতত নি পেলাই আৰু কমপ্লেইনেণ্টবিলাক নি পেলাই চিনাক্ত কৰিব লাগে, সেই চিনাক্ত কৰা হোৱা নাই। TIP যিটো, সেই TIP এতিয়ালৈকে কৰা হোৱা নাই। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।